हेलो ভিউয়ার্স আপোনালোকে এনেকৈ পটল বৰ ফ্ৰাই কৰি খাইছেনে প্ৰথমতে পটলটো ভালকৈ ধুই লৈ এইদৰে সাইডে সাইডে ভাগ ভাগ কৰি এনেকৈ কাটি দিব দুইটা সাইডে কৰিব মাজৰ ডখৰ পুৰা সিঙি যোৱাকে নকৰিব অলপ অলপ মাজত জায়গা ৰাখিব তবে এইদৰে মই তিনটা কাটি ললো আৰু অলপ এইদৰে চেপেটা কৰি দিব তেতিয়া ফ্ৰাই কৰিবলৈ ভাল হ'ব আৰু পটলটো দেখিলে বৰ ভাল লাগে তাৰপিছত তাত অলপমান নিমখ আৰু হালধি দি ভাল ধৰণে লগাই দিছো নিমখটো আৰু এই ফাক ফাক যে কাটি লৈছিল তাতো ভালকে নিমখ হালি ভৰাই দিলো আৰু তেলখিনি গৰম কৰি ললো ইতিমধ্যে আৰু তাত মই এই পাতৰ দৰে কাটা পটল কিটা দি দিলো আপোনালোকে যদি এনেকে পটল খোৱা নাই খাবচোন আলুক দিলেও দেখিবলৈ ধুনীয়া লাগে সদায় একেটা ডিজাইনৰ দিয়াতকে সব এখন সুন্দৰ পাতৰ নিচিনা হৈ গল পটলটো দেখিবলৈ ভাল লাগিছে নে যদি ভাল লাগিছে কমেন্ট এটা কৰিব আৰু শেয়াৰ কৰি দিব আৰু মোক যদি ফলো কৰা নাই আপোনালোকে এতিয়ালৈকে প্লিজ ফলো কৰি দিব কমেন্ট এটা দিব আকৌ দে কেনেকুৱা লাগিছে যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব আৰু এটা কমেন্ট কৰিব প্লিজ